জাতিৰ পিতা বা ফাদাৰ অফ নেশ্যন বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনলৈ অহা উত্তৰটোৱে হৈছে মহাত্মা গান্ধী। কিন্তু ভাৰত চৰকাৰে এই উপাধি কোনো ব্যক্তিক আনুষ্ঠানিকভাৱে প্ৰদান কৰেনে? জাতিৰ পিতা উপাধিটো সাংবিধানিকভাৱে এখন স্বাধীন দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতি অথবা যিয়ে এখন দেশ প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা পালন কৰে তেনে ব্যক্তিকহে কিন্তু এই উপাধি প্ৰদান কৰা হয়। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 18টো উপাধি বা খিতাপ বিলোপনৰ কথা উল্লেখ কৰাৰ লগতে সামৰিক বা শিক্ষা বিভাগৰ বাহিৰে আন কোনো বিভাগত এই উপাধি প্ৰদান কৰা নহয় বুলি উল্লেখ আছে। তেন্তে এই উপাধি মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল? 1944 চনৰ এপ্ৰিল মাহত ছিংগাপুৰত এক ৰেডিঅ' অনুষ্ঠানত সুভাষ চন্দ্ৰ বসুদেৱে মহাত্মা গান্ধীক জাতিৰ প্ৰতি থকা তেওঁৰ যি অৱদান তাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰি জাতিৰ পিতা উপাধিৰে সম্বোধন কৰিছিল।